নমস্কাৰ বন্ধুসকল, গুড মৰ্নিং। কেনেকুৱা, ভালে আছে? এয়া পুৱা 7 বাজিছে। মই গহপুৰৰ পৰা বিশ্বনাথ চাৰিআলি গৈ আছোঁ। দেখাই আছোঁ আপোনালোকক কিমান কুঁৱলী দেখিছেনে। এইবাৰ আগতীয়াকৈ ঠাণ্ডা আহিছে, সাৱধান থাকিব, ঠাণ্ডা বহুত পৰিব। যেনেকৈ গৰম পৰিছিলে ঠাণ্ডাও বহুত পৰিব। এয়া গৈ আছোঁ, কুঁৱলীৰ পৰা একো নেদেখি গোটেই গা তিতি গৈছে। এয়া চাওক কি কুঁৱলী পৰিছে পুৱা 7টা বজাত। দেখিছে বন্ধুসকল, ৰাতিপুৱা 7:30 বাজিলে, 7:30 বজালৈকে কিমান কুঁৱলী, ৰাস্তা একো নেদেখি। গতিকে এইবাৰ ঠাণ্ডা বহুত পৰিব। চবে চুৱেটাৰ জেকেট কিনিব হ'ল, সাৱধানে থাকিব, বেছি ঠাণ্ডা নলগাব, চৰ্দি হ'ব। মই আপোনালোকক দেখাইছোঁ কিমান কুঁৱলী। বতৰ ডাৱৰীয়া নহয়, তথাপিও ইমান কুঁৱলী পৰিছে। এয়া দেখিছে, গৈ আছোঁ অকণমান কুঁৱলী ফালি ফালি। এয়া বন্ধুসকল, ইয়াত এটা নতুনকৈ ষ্টেডিয়াম বনাইছে ছয়দুৱাত। এয়া অপেনিং কৰাই নাই চাগে, ধুনীয়া ষ্টেডিয়াম এটা বনাইছে। ৰাইট চাইড ফিট কৰি দিয়ে, নাই কিবা কিবি খেলিব পাৰিব খেল। ৰাস্তাৰ কাষতে আছে, সুন্দৰ জেগাত বনাইছে ষ্টেডিয়াম। এয়া বন্ধুসকল, জয় হনুমান, জয় বজৰংবলী। সুন্দৰ সুন্দৰ জেগাত আছে, কাষতে এখন সৰু নৈ আছে, নৈ পাৰত। সুন্দৰ প্লেচত আছে, এইটো হাই ৰোড, 15 নম্বৰ হাই ৰোড। ছয়দুৱা কৰে, এডোখৰ ছয়দুৱা পৰে। দান পাত্ৰ আপোনালোকে আহি পইচা ভৰাই দিব পাৰিব ভগৱানৰ নামত। এয়া বন্ধুসকল, মই গহপুৰৰ পৰা অকণমান এইফালে বিশ্বনাথ চাৰিআলিলৈ আহি আছিলোঁ। আহোঁতে আপোনালোকক দেখালোঁ, প্ৰথম বছৰৰ প্ৰথম কুঁৱলী পাই আপোনালোককো দেখালোঁ। ময়ো নিজে উপভোগ কৰিলোঁ ঠাণ্ডা। কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। আৰু এটা নেক্সট ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আৰু যিসকলে মোৰ ভিডিঅ'বিলাক চাই সেইসকলক মোৰ ফালৰ পৰা আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ। আজিলৈ আহোঁ, পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।